অঁ এতিয়া কোৱাচোন মইতো কালি যাম মই অহাৰ আগত তেতিয়াহ'লে তুমি কামখিনি ক্লিয়াৰ কৰিবা মাইনা তোমাক কেনেধৰণে লাগে দাদাক কৈ দিবা হা মই অহাকালি যাম তাৰমানে ঠিক আছে ছাৰ মই ইতিমধ্যে কণ্টেক্ট কৰিছোঁৱে মই ফোন কৰিছিলোঁৱে ক'লে কালি আহিব মই তেওঁলোকক লৈ আহিম আপুনি অহাৰ আগত কামখিনি মই যিমান পাৰোঁ ক্লিয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰিম ঠিক আছে মই তেনেহ'লে আহোঁ নেকি ঠিক আছে মই অলপ বিজি আছোঁ হা মই পিছত তোমাক কল কৰি আছোঁ ইয়াত জুমকাটো কোনে লগাব পাৰিছে বেগত বেলেগ জুমকা আছিলেতো দাদা মানে মোক গালি শুনাব বিচাৰিছা নেকি চেঞ্জ কৰ এনেকৈ নহ'ব নহয় কি হৈছে নহয় মানে মই এইটো জুমকা বেলেগত লগাব দিছিলোঁ আৰু বেলেগ জুমকা আছে ইয়াত মই তাকে কৈ আছোঁ যে এইটো জুমকা লগাব নালাগে বেলেগ জুমকা লগোৱা মই সেইটোৱে কৈ আছিলোঁ গালি কিয় দিছা ভালেইটো লাগিছে এইটো থাকিব দিয়া বেছি উৰিব নালাগে মোৰ ডিৰেকশ্যনত কাম কৰা হা আৰু ইফাল সিফাল চোৱাটো বাদ দে মই যি কৈছোঁ তাকে কোন তোমাৰ হৈছেনে নাই কি হৈছে নাই ছাৰ মানে মই জুমকাটো বেলেগ লগাব দিছিলোঁ মাইনাৰ সেইটোৱে ভাল লাগিছিল সেইকাৰণে তাকে কৈছোঁ বিয়া মাইনাৰ চইচ মতে হ'ব মাইনাই যি কয় যেনেকৈ কয় তোমালোকে তেনেকুৱাকে কামখিনি কৰিবা হা ঠিক আছে তাইৰ কোনো জানো অসুবিধা নহয় কিবা দৰকাৰ হয় তেওঁক ক'বা তেওঁ বাকী এৰেঞ্জ কৰি দিব চব মাইনাৰ চইচত কিবা এটা লগাব লগা হ'লে মাইনাক জনাবা ঠিক আছে কৰা ভালকৈ কৰা ঐ ক'ত যোৱা এইমাত্ৰ কৈ গ'ল যে ছাৰে চব কাম বাইদেউ মতে হ'ব তালৈকে যাই আছোঁ টিনা তুমি মোক নাম কালি কিয় মাতিছা নাই মানে তোমাৰ ষ্টেণ্ডাৰ্ড আৰু মোৰ ষ্টেণ্ডাৰ্ডৰ মাজত ডিফাৰেঞ্চ আছে ষ্টেণ্ডাৰ্ড বজাই ৰাখিবা মই ভাবিলোঁ বয়সত মোতকৈ বহুত সৰু হয় সেইটো কাৰণে নামকাৰে মাতিছিলোঁ চৰি কিয় আহিছিলা কোৱাচোন কি কাম মানে ছাৰে কৈ গ'ল যে চব কাম আপোনাৰ মতে চলিব সেইকাৰণে মই ভাবিলোঁ মোক কি কাম আছে আপুনি কৈ দিলে হ'ল মই কৰি দিম চব কাম কৰিব পাৰিবা হয় চব কাম কৰি দিম মই ভাবি কেনে গৈছোঁ এতিয়া তুমি যোৱা চিত্ৰকাৰ মেডাম আপোনাৰ নামটো কি আছিল হয় মেডাম আপুনি মাতিলেচোন চিত্ৰকাৰ বুলি নহয় মানে মই আপোনাৰ নামটো নাজানো কাৰণেহে কৈছোঁ আছিল নামটো নিপু কিন্তু আপুনি দিয়া নামটোৰ আগত এই নামটো একোৱে নহয় মই তোমাক তেনেকৈ ব্যৱহাৰ কৰিব নালাগিছিল নাই মেডাম আপোনাৰ ভুল হোৱা নাই আপুনি ঠিকে কৈছে মই হ'লো এজন সাধাৰণ চিত্ৰকাৰ একচুৱেলি মই আপোনাক নামেৰে মাতিব নালাগিছিল মোৰ সেইটো ভুল হৈছিল আপুনি ক'ত আৰু মই ক'ত তুমি মানে মোক এতিয়ালৈ ক্ষমা কৰাই নাই ঠিক আছে কি কৰিব লাগিব কাণ ধৰিব লাগিব সেয়া ধৰিছোঁ দিয়া নাই আপুনি কাণত কিয় ধৰিছে মই এইবিলাক ধৰি থকা নাই নহয় মাফ কৰি দিয়াৰ কাৰণে